গুড মৰ্ণিং। ৰাতিপুৱা ৰাতিপুৱা ওলাইছোঁ যোৰহাটলৈ বুলি, যিহেতু সকলোৱে অৱগত জানেই এই জুবিন দা ভাগৰ আজি আদ্য শ্ৰাদ্ধভাগ যোৰহাটত পাতিছে বুলি। সেইবাবে আমি দাদা এজনৰ লগত ওলাইছোঁ আৰু কিছুমান পাৰ্টনাৰ আহি আছে আৰু আহিব। ভিডিঅ'টো চাই থাকিব, দেখাই দিম। এয়া আমি এতিয়া গৈ আছোঁ যোৰহাট অভিমুখে। আমি গৈছোঁ আৰু ছজন মজাকৈ। আচলতে যোৰহাটৰ ৰাস্তা বনাই আছে, একো অৱস্থা এইটো নাই, হ'লেও দাদাৰ কাৰণে গৈ আছোঁ। পাই গ'লোঁ। লাইনটো আপোনালোকে যিহেতু দেখিছে, বহুত লম্বা লাইন। চাগে আমিও লাইন পাতিব লাগিব। লম্বা লাইন কৰিলোঁ। ভাঙে নেদেখিলে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ওলাই আহিছে, তেওঁলোকক প্ৰস্থান গেটৰ পৰা অলপ আঁতৰি দিবৰ বাবে অনুৰোধ কৰা হৈছে। লাইন লম্বা। যিহেতু আমি ৰাতিপুৱাই ওলাইছিলোঁ ঘৰৰ পৰা, তাৰপৰা এনেকৈ কৰিলেও নপৰে। একো নোখোৱাকৈ গৈছিলোঁ, যিহেতু সেইখিনি ইয়াত হোটেলত সোমাই কিবা এখন খাই লৈছোঁ। এইফালে ভিডিঅ' এটা বনাই, ভাত ৰুটি। আমি আছোঁ হাইৱে। ৰঞ্জু ভাই, জয় জুবিন দা। আজি আমি পাইছোঁ আমাৰ হৰিদা ৰেষ্টুৰেণ্ট, যিহেতু বনাই আছে ইয়াত, কমপ্লিট হোৱা নাই। উইন্স অফ হাজৰিকা, সকলো আহিব ভৱিষ্যতে। খুব ধুনীয়া, তেওঁ বহুত মানে কষ্ট কৰিছে এইখনৰ কাৰণে। এখন ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে ইয়াত। আমি আহিছোঁ জুবিন দা শ্ৰাদ্ধৰ পৰা আজি। আমাৰ লগত আছে আনন্দ চেন্দ্ৰী, এইখন এইখন
ইফালৰ পৰা সোমাব লাগিব বিল্ডিঙৰ ফালৰ পৰা সোমাই মেলি ইয়াত মানে ধুনীয়াকৈ এণ্ট্ৰি কৰিব এখন ৰেষ্টুৰেণ্ট হ'ব মানে ধুনীয়াকৈ আপোনালোকে আহিব ভৱিষ্যতে সকাম খাই আহিছোঁ জুবিন দা আমি যিহেতু পুৱাই ওলাইছিলোঁ এতিয়া জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি দি মেলি ঘূৰিলোঁ প্ৰসাদটো ল'লোঁ এতিয়া আমি ঘৰমূৰ হ'ম সকলোকেইজনে এয়া চব খুব ভাল লাগিলে এনেকুৱা এজন মহান ব্যক্তিক আমি হেৰুৱালোঁ আৰু কেতিয়াও নাপাওঁ সকলোৱে আমাৰ অন্তৰৰ আত্মাই থাকিব জুবিন দা জয় জুবিন